চিৰাং জিলাৰ বিজনীৰ ১ নং অগ্ৰং নতুন মাটিত যোৱা নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা কেইবাটাও বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি গাঁওখনৰ কৃষক নবীন মুছাহাৰী আৰু দহেৰাম গয়াৰী গৃহত আক্ৰমণ কৰাৰ ফলত কৃষক দুজনৰ ভঁৰালৰ ধান কলগছ আদিৰ লগতে বিভিন্ন ক্ষতি সাধন কৰে। বিজনী উত্তৰাঞ্চলত চৰকাৰে হাতী প্ৰতিৰোধী শ্বৰ্ট লাইনৰ সুব্যৱস্থা নকৰাৰ বাবে এনেদৰে বন্যহস্তীৰ আক্ৰমণত মানুহে যমৰ যাতনা ভুগিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন বিষ্ণুপুৰ আঞ্চলিকৰ সভাপতি প্ৰভাত আচাৰ্যই। সকলকে নমস্কাৰ। প্ৰথমতে যিয়ে নহওক যিটো বনৰীয়া হাতীৰ তাণ্ডৱ ইতিমধ্যে যোৱাকালিও হয়তো মোটামুটি 3টা ঘৰ ভাঙিলে। আজি হয়তো আজিয়ে ক'ব লাগিব যিটো পুৱা 4টামান বজাত 1 নং নতুন মাটি 2 নং দাৰাংগা যি টিলাপাৰা গাঁও আছে 2 নং দাৰাংগা টিলাপাৰা গাঁৱৰ এজন পৰিয়ালৰ ঘৰ 1 নং নতুন মাটি এজন পৰিয়ালৰ ঘৰ ইতিমধ্যে সদায় এদিনো বাদ নাই। ইতিমধ্যে এটা মাহতে মোটামুটি 20টামান ঘৰ ভাঙিলে, কিন্তু কোনো এটা হয়তো আমাৰ বিধায়কজনে হওক আমাৰ বিডিআৰ চৰকাৰ হওক হয়তো কোনোবা এটা হয়তো ঘৰটো হয়তো কোনোবা এজনে চাবলৈ নাহিলে। কিন্তু আমি এই যে এটা শাস্তি ভোগ এতিয়ালৈকে কৰি আছোঁ সদায় আমি দুখীয়া পৰে ইফালে এটা যিটো বানপানীৰ এটা পৰিৱেশ হয়তো ইফালে আমাৰ বনৰীয়া হাতীৰ পৰিৱেশ, কিন্তু আমি কেতিয়া হয়তো ইয়াৰ পৰা আমি শান্তিত হয়তো ৰাতি টোপনি মাৰিব পাৰিম না বুলি আমাৰ এনেকাই হয়তো আমাৰ দিনটো গুচি যাব। এই বিষয়ে আমি বাৰ বাৰ হয়তো কৈছিলোঁ, এতিয়ালৈকে কোনো হয়তো কৰ্তৃপক্ষই এতিয়া কাণসাৰ এতিয়া দিয়া নাই। কিন্তু আমাৰ সন্মুখত খালি ইলেকশ্যনৰ সন্মুখতে আহে যে আমাক এটা ভোট দিয়ক। কিন্তু এই যে দুখীয়া পৰিয়াল আজি হয়তো ইমান পানীৰ এটা দিন, আজি যিজন ঘৰ ভাঙিলে ইমান ধান আছিল ঘৰত চব ধান ইতিমধ্যে খাই শেষ কৰি দিলে, কিন্তু কোনো এজন মানুহে আমাক চাবলৈ নাহে। কিন্তু এতিয়া হয়তো ফৰেষ্টাৰৰ হয়তো কথা কি ক'ম, সিহঁতক ফৰেষ্টাৰে আহে ফোন কৰিলে নাহা নহয়, কিন্তু সিহঁতে কি কৰিব ৰাতিত আহে। হয়তো ৰাতিত ইফালে পানীৰ দিন ইফালে হয়তো ফৰেষ্টাৰ থাকে নাথাকা নহয়। আগৰ দিনত ফৰেষ্টাৰ আমাৰ লগত আছিল, ৰাতি 12টা 1টা বজালৈকে আমি আছিলোঁ। দাৰাংগা হয়তো ফৰেষ্টাৰ আছিল, থাকিলে কি কৰিব। কিন্তু সিহঁতৰ এটা জীৱন হয়তো সিহঁতে চাকৰি পাইছে বুলি আমি সিহঁতক যোগ দিয়ে যোগ কেতিয়াও হ'ব নোৱাৰে। বিশেষকৈ মই এটা অনুৰোধ কৰিছোঁ, যদি আমাৰ যিটো 1 নং নতুন মাটি আছে এইফালে যদি এটা আমাৰ হয়তো ফৰেষ্টাৰৰ কেম্পৰ এটা যদি সুবিধা কৰি দিয়ে হয়তো আমাৰ খুব এটা হয়তো ভাল এটা সুবিধা হ'ব। ইফালে 2 নম্বৰ বজাৰৰ যিটো উত্তৰফালে এটা কেম্প, ইফালে কুকলঙৰ এটা কম হয়তো ফোন কৰি যদি আমি হয়তো মাত্ৰ আহাতে বহুত হয়তো পলম হৈ যায়। সেইকাৰণে মই এটাই হয়তো দাবী ৰাখি আছোঁ মিডিয়াৰ জৰিয়তে আমাৰ বিধায়কৰ হয়তো ওচৰত আমাৰ প্ৰমোদ বড়ো ছাৰৰ ওচৰত আমাৰ এটা সোনকালে এটা ইয়াতে এটা কেম্পৰ এটা ফৰেষ্টাৰ কেম্পৰ এটা সুবিধা কৰি দিয়ক। ব্যুৰো ৰিপৰ্ট নাৰদ লাইভ।